হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মাছ ফ্ৰাই কৰা হৈছে দেই। এয়া মাছ ফেৰ আছে তেলত। এইফালে এয়া ফ্ৰাই কৰি থোৱা হৈছে আৰু তাৰপৰা এয়া আছেগৈ ফ্ৰাই কৰিবলৈ। এইখিনি বেঙেনাৰ লগত জলকীয়া ভাজি বনাম দেই। এইফালে আৰু মাছ কেইপিচমান আছে, সেইকেইপিচ ফ্ৰাই কৰিব। তাৰপিছত এয়া জলকীয়া ভাজি কৰিম। এই তেলখিনি ক'লা হৈ গ'লগৈ মাছত, হালধি দিয়া কাৰণে। বেঙেনাৰ লগত ক'তনো পেটু দেখিবি, তেল হয়। ইয়াতে বনাবি ন? এক মিনিট হ'ল।